हेलो फ्रेंड्स मैं এটা ভিডিওলৈ স্বাগতম তো আজি ভিডিওটো অলপ বেলেগ কৰিব চেষ্টা কৰিম তো গৈ আছো এটা নৰ্থ লখিমপুৰত মেণ্ডনা হুণ্ডাইত কিয় গৈ আছো বাটত গৈ থাকোঁতে কম বাটত গৈ হলেও গম পাব কিয় গৈ আছো তো চাই থাকিব ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব ধুনীয়াকৈ আৰু মৰম দিব সদায় তো বলক এতিয়া অৱস্থা এনেকুৱাই হালাত বেয়া মানে মাত ভালকৈ ওলোৱা নাই চৰ্দি পুৰা কাহ হৈ আছে মাজে মাজে সেইটো কাৰণে মাত চাত চেঞ্জ তো ব'লক একেবাৰে ৰাস্তাত লগ পাম আহি পিনি সোৱণশিৰি পালোঁ সোৱণশিৰিত পানী ইমানেই বেছি যে NH যিখনি গৰা খহনীয়া হৈ আছে ন চাইডৱাল ভাগি কিবা কিবি চাইডৱাল ভঙা নাই মানে পাহাৰবোৰ খহি আছে তো সেইটো কাৰণে পানী হোৱাটো বহুত ওফন্দি গৈছে তো সেইফালেও বহুত খৰি খুৰা ধেৰ কিবা কিবি আছে তো ধুনীয়াও দৃশ্যটো ধুনীয়া হৈছে ফাইনেলি আহি পিনি গজৰাজ দেখিছোঁ কৃষ্ণ জয় গণেশ বাবা এয়া তো ক'ৰবালৈ যোৱা টাইমত বোলে গজৰাজক দেখিলে দিনটো শুভ ভালে কুশলে যায় বোলে এয়া গজৰাজ জয় গণেশ বাবা এতিয়া আহি বগী নদী পালোহি গৈ আছোঁ বগী নদী পোৱাৰ লগে লগে গণেশ বাবাক দেখি পালোঁ ধুনীয়াকৈ যাত্ৰাটো আৰম্ভ কৰি দিওঁ আৰু এতিয়া আহি পালোঁ লখিমপুৰ সোমাইছোঁ আৰু আৰে 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 আহি পালোঁ লখিমপুৰ তো ডিলাৰলৈ আৰু যাব বাকী আছে অলপ দূৰ তো ডিলাৰলৈ কিয় আহি আছোঁ তো গাড়ীখন ছাৰ্ভিচিঙৰ কাৰণে আহি আছোঁ তো সেইটো কাৰণে এই মজা যাম আহি লখিমপুৰ পালোহি লখিমপুৰ এতিয়া ডিলাৰত গৈ আছোঁ ইমান বগা আহিছে ডিলাৰত গৈ আছোঁ কিয় গৈ আছোঁ ডিলাৰত মানে গাড়ীখন ছাৰ্ভিচিং কৰিব হ'ল ছাৰ্ভিচিং কৰিবৰ কাৰণে গাড়ী গৈ আছোঁ এতিয়া মেণ্ডনা হুণ্ডাই ডিলাৰত তো 10টা বজাতে টাইম দিছিলোঁ এতিয়া বাজিলে 11টা সেইটো কাৰণে অলপ দেৰি হৈছে তো কি কৰিব উপায় নাই এইফালে ৰেড লাইটৰ পৰা ছিগনেল জ্বলি আছে ফচি আছোঁ ৰেড ছিগনেলত ফচি আছোঁ এইফালে কেবিৰোড মালপানী চাৰিআলিত ফচি আছোঁ ধুনীয়াকৈ তো তাইক ডিলাৰত গৈ লগ পাই আছোঁ ফাইনেলি মেণ্ডনা হুণ্ডাই পাই গ'লোহি তো পাই গ'লোঁ তো ছাৰ্ভিচ চেণ্টাৰ এতিয়া কি কৰে এইটো মেণ্ডনা হুণ্ডাই এতিয়া গৈ আছোঁ মানে ইঞ্চুৰেঞ্চ কৰাব গাড়ীখন ফাৰ্ষ্ট পাৰ্টি কৰাবৰ কাৰণে ডিলাৰত আহি পালোঁ 1 ঘণ্টা মানে 11টা বজাৰ আগতে আহি পালোঁ তো এতিয়ালৈকে মানে কি কয় গাড়ীখন নিবলৈ হোৱা নাই মানে বেলেগৰ গাড়ী ফ্ৰী ছাৰ্ভিচিং হৈ আছে ন তো বেলেগৰ গাড়ীবোৰ নি আছে তো মোৰ গাড়ীখন নিয়া নাই তো ফ্ৰী ৰখাই থৈ দিছে বেয়া অশান্তি লাগি গৈছে আৰু মানে বৰিং টাইপ লাগি গৈছে এফালে কামো বহুত আছিলে মোৰ ভাগৰ আৰু বেলেগ কিবা কিবি কাম আছিলে A few moments later গাড়ীখন ভৰালে ভিতৰত ব্ৰেক গৈছে ব্ৰেক শ্বু চেঞ্জ কৰিব লাগিব ব্ৰেক শ্বু
সাৰ্ভিচিং কৰা হৈ গ'ল, গাড়ী সাৰ্ভিচিং কৰা হৈ গ'ল ধুনীয়াকৈ মানে বৰিং খালোঁ 11টা বজাৰ পৰা ধৰক এতিয়াতো 4টা বাজিলে 4টালৈকে যেন তেনে হ'লগৈ। তো অলপ কমপ্লেইনো মাৰিলোঁ বাৰু মেইনটেনা হুণ্ডাইত। তো সেইটো কাৰণে ৰেকৰ্ড কৰা নহ'লে বাৰু সেইখিনি তো অলপ প্ৰব্লেম হ'ল, সেইটো কাৰণে ৰেকৰ্ড নকৰিলোঁ। এতিয়া ধুনীয়াকৈ ঘৰলৈ যাওঁ আৰু বহুত দেৰি হৈ গ'ল মানে অট'মেটিক। মেইনটেনা হুণ্ডাই ডিলাৰৰ ছাৰ্ভিচ আজি বহুত বেয়া পালোঁ। তো মেইনটেনা হুণ্ডাই যদি কোনোবা চাই আছে কৈ দিছোঁ আৰু বেয়া চাই নাপাব। তো মানে ছাৰ্ভিচিং কৰিবলৈ আহিলোঁ 11টা বজাতে পালোঁহি, 11টা বজাৰ পৰা 4টা বজালৈকে মানে ছাৰ্ভিচিং নকৰা। তো প্লাছ ফ্ৰী ছাৰ্ভিচিংটো আগত পেইড ছাৰ্ভিচিংটো আগত নিছে, সেইটো কাৰণে কমপ্লেইন মাৰিলোঁ। কমপ্লেইন মাৰোঁতে সিহঁতৰ মাজত অলপ কিবাকিবি তৰ্কাতৰ্কি বিতৰ্ক কিবাকিবি হৈ গ'ল। এনেকুৱা হ'ল ছাৰ্ভিচটো মানে লিষ্টখন মানে কি বুলি কয় ছাৰ্ভিচৰ যোনখিনি হেৰি কৰে সিহঁতি ফিডবেক দিবলৈ আছিলে। ফিডবেক দিওঁতে এটা কমপ্লেইন মাৰিলোঁ মানে। তো সেই কমপ্লেইনটোৰ কাৰণে হ'ল কমপ্লেইনটো মানে মোৰ ফ্ৰী ছাৰ্ভিচিং আছিলে। তো 3 নম্বৰ ছাৰ্ভিচিং, তো ফ্ৰী ছাৰ্ভিচিঙে বুলিয়ে কৰিব পাৰি আৰু। তো মানে পেইড ছাৰ্ভিচিং তাৰে এজনে আহিলে। তো এজনে আহি পিনি ক'লে যে গেট কিপাৰজনক ক'লে চিকিউৰিটিজনক তো বোলে পেইড ছাৰ্ভিচিঙৰ গাড়ী আগত লৈ যাওঁ। সেইটো কাৰণে মানে অলপ কমপ্লেইন তেনেকৈ ফিডবেক দিওঁতে কৈ দিলোঁ। তো সিহঁতৰ মাজত অকণমান কিবাকিবি হৈ গ'ল তৰ্কাতৰ্কি কিবাকিবি, সেইটো কাৰণে মানে হেৰি হৈ গ'ল। তো ক'লোঁ কোৱাৰ পিছত সিহঁতৰ মাজতে অলপ এনেকৈ চবকে ফোনাফোনি কৰি মাতি দিলে। সেইটো কাৰণে শেষত কৈ থৈ আহিছোঁ একো নাই, নেক্সট যাতে কাৰো লগত নহয়, তো মোৰ লগতো যাতে নহয়। আৰু মোৰ লগত এতিয়া যেনেকৈ হ'ল 11টা বজাৰ পৰা কণ্টিনিউ 4টা বজালৈকে 4টা বজাত ওলাইছোঁ আৰু 11টা বজাতে সোমাইছোঁ। তো 11টাৰ পৰা 2টালৈকে মানে 1টা বাজিলে, 1টাৰ পৰা 2টালৈকে লাঞ্চ টাইমৰ পিছতহে সোমাই আছে গাড়ীখন। ছাৰ্ভিচিং কৰোঁতে খুব কি কৰিছে, অনলি জাষ্ট মবিল চেক কৰিছে, মবিলটো সেই কৰিছে, তেনেকৈয়ে সেই কৰি পিনি ইমান দেৰি লগাই দিলে। সেইটো কাৰণে কমপ্লেইনটো মাৰিলোঁ, বৰিং খালোঁ বুলি এনেকৈ কিবাকিবি কওঁতে মানে তেতিয়া কৈ দিলোঁ আৰু কিহৰ কাৰণে এনেকৈ কি পালে, তেতিয়া কওঁতে মানে ওলাই গ'ল কথাখিনি। তো সেইটো কাৰণে শেষত কৈ থৈ আহিছোঁ একো নাই, মোৰ লগত যি হ'ল বেলেগৰ লগত যাতে নহয়, সেইটো কাৰণে কৈ পিনি আহিলোঁ আৰু। তো এতিয়া আহিছোঁ মানে অলপ পাপা ভাগৰ চশমা যে অলপ গ্লাছ লগালোঁ, এখন ভাঙি আছে মানে। তো গ্লাছখন লগাই যাওঁ বুলি আহিছোঁ। মা পাৰ হ'বই পৰা নাই, তাকে কৈছোঁ গুৱাহাটীত কেনেকৈ পাৰ হ'ব, এইয়া মা পাৰ হ'বই পৰা নাই। পুলিচ এইয়া পাৰ হ'ল। Close till I get up. কম হৈ আছে নেকি? সেইটোৱে আছে। আপ ডাউন কৰি থাকে ন? অঁ, মানে একুৰেটটো দেখাই নিদিয়ে। হয়। সমস্যা হৈ গ'ল এতিয়া। একুৰেটটো দেখাই নিদিয়ে মানে, পূৰা আপ ডাউন মাৰি থাকে ন? বহু দেৰি পিছত ঘৰ আহি পাই গ'লোহি। তো তাৰপৰা ভিডিঅ' কৰিব মন নগ'ল আৰু গাটো বহুত বেয়া লাগিলে, মানে পূৰা চৰ্দি। এয়া তো ভিডিঅ' কৰিব মন নগ'লে, তো চৰ্দি কাহ এনেকুৱা মাথাটোও বিষালে অলপমান, দিনটো তেনেকৈয়ে ৰখি আমনিও লাগিলে। তো সেইটো কাৰণে চশমাযোৰ হেৰি কৰিব বিচাৰিলোঁ, তো চশমাযোৰ বনাব নোৱাৰিলোঁ। অলপ মানে খেলি মেলি হ'ল কিবা এটা। তো নিজেও কিবা এটা খালোঁ, দিনটো একো খোৱা নাই খালোঁ, খাই লৈ পিনি গুচি আহিলোঁ চিধা ঘৰলৈ। তো আহি পালোঁ, আহি পাই পিনি তো ভিডিঅ'টো এতিয়া সমাপ্ত কৰিব লৈছোঁ মানে। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব সকলোৱে, তেতিয়া ভিডিঅ'বোৰ বনাবলৈ অলপ ভাল লাগে। তো নতুনকৈ আহিছে ন, তো যদি কিবা ভুল হৈছে, কিবা কথা ক'ব পৰা নাই ভালকৈ, তো ক্ষমা কৰিব, শুধৰাই দিব আপোনালোকে জনাসকলে। তো আজি বাই বাই। তো ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলোঁ। বাই বাই।